हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে মই নমনিতে মোৰ অন্যতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু এটা বিহুৰ সময় সো কি দৰে কি কৰো আপোনালোক সকলোখিনি দেখাই যাম বিহুৰ জাৰজুকাৰ আৰু সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো লগতে ইংৰাজী নৱবৰ্ষৰ আপোনালোকক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আপোনালোকৰ গোটেই বছৰটো যেন ৰঙীন হয় তাৰে মই কামনা কৰিলো আৰু আপোনালোকেও মোৰ যেন এই বছৰটো ধুনীয়াকৈ পাৰ কৰিব পাৰো আপোনালোকে মোক আশীৰ্বাদ দিব আৰু ভিডিঅ'টো চাকচোন কিমান দূৰ আপোনালোকক মই দেখাব পাৰো সকলোকে চাই থাকিব কেনেদৰে মই বিহু বুলি যা যোগাৰ কৰো কেনেদৰে পিঠা পনা বনাও সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব আৰু এতিয়া ধুনীয়াকৈ আমাৰ মামাহঁতৰ ঘৰতে মানে ঢেঁকীশাল আছে গতিকে এতিয়া পিঠা বনাবৰ কাৰণে ঢেঁকীখিনিতে আমি গুড়া খুন্দিবৰ কাৰণে যাওঁ মামাহঁতৰ ঘৰতে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোকে ফালে গুড়া চাউলত লাগি গ'ল মায়ে মই ঢেঁকি দি আছো এইফালে মামীও পিঠা বনাই আছে ককায়ো ধুনীয়াকৈ ওচৰতে বহি লৈছে ধুনীয়াকৈ মই নাৰিকলখিনিও চুকি ল'লোঁ এতিয়া বনোৱাহে কথা এইফালে খুন্দি অনা গুড়াখিনি বিট অকণমান দি দিছোঁ কালাৰটো অলপ পিংক কালাৰ হৈছে কম পাতল গোলপীয়া টাইপৰ হৈছে ধুনীয়াকৈ বনাই মেলি আপোনালোকক ধুনীয়াকৈ দেখাই দিম ধুনীয়াকৈ মায়ে নাৰিকল ভাজি আছে পিঠা বনাবৰ বাবে আৰু এইফালে তিলখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ আৰু এইফালে ধুনীয়াকৈ মিঠৈ দি পেলাই ভাজি আছে ধোৱা ধোৱা গাইজ দেখা নাপায় চৌকাত বনোৱাৰ যিহেতুকে মজাই বেলেগ চৌকাত বনাই খোৱাৰো মজা বেলেগ গতিকে চৌকাতে ধুনীয়াকৈ বনাওঁ আৰু চৌকাতে ধুনীয়াকৈ পিঠা বনাবলৈ ল'লোঁ আধা আধি হ'লে প্ৰায় আৰু এইখিনি ভঙাখিনি মই ট্ৰাই কৰিছিলোঁ নহ'লে গোটেইবিলাক ভাঙি গ'ল আৰু এইফালে মায়ে বনালে ধুনীয়াকৈ আৰু এয়া নাৰিকল এয়া প্ৰতি বছৰে যিহেতু বগা পিঠা খাই থকা হয় সেইকাৰণে বেলেগ পিঠাৰো অলপ টেষ্ট ল'ব লাগে সেইকাৰণে এইবাৰ বিট দি পেলাই পিংক কালাৰ কৰি দিলোঁ পিঠাৰ কালাৰ মোবাইলত ইমান বেছি ধৰিব নোৱাৰি কিন্তু ৰিয়েলত ধুনীয়া পিংক কালাৰ হৈছে চৌকাতে বনাইছিলোঁ ধুনীয়াকৈ বহুত বেছি গৰম হৈ গ'ল আৰু সেইকাৰণে এতিয়া গেছতে বনাই দিলোঁ বিৰাট তাপ সেইকাৰণে গেছতে ধুনীয়াকৈ বহাই দিলোঁ আৰু এতিয়া ধুনীয়াকৈ তিল পিঠা বনাবলৈ আৰম্ভ কৰিলোঁ নাৰিকল পিঠাখিনি হৈ গ'ল ধুনীয়াকৈ নাৰিকল পিঠা এইফালে তিলৰ পিঠা কোনে কোনে ভাল পায় বাৰু তিলৰ পিঠা মই কিন্তু বহুত ভাল পাওঁ আজি হৈছে নেক্সট ডে আৰু যোৱাকালি ধুনীয়াকৈ পিঠা বনাই থাকোঁতে ৰাতি হৈ গ'ল জানে আপোনালোকে সেইটো পিঠা আচলতে দেৰি লাগে ত' কালি তেনেকৈ গ'ল সেইটো পিঠা বনাওঁতে আৰু আজি এতিয়া বনাব লৈছোঁ আমি তেল পিঠা আৰু খাৰু পিঠা বনাম বুলি ভাবিছোঁ গতিকে কি হয় দেখা যাব আপোনালোককো দেখাই থাকিম আপোনালোকে চাই থাকিব যোৱাকালি যিহেতুকে ভিডিঅ'টো মই সম্পূৰ্ণ কৰিব নোৱাৰোঁ আৰু একেদিনাই গোটেইখিনি বনোৱা সম্ভৱো নহয় গতিকে আজি কি বনাওঁ আপোনালোকে সকলোখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব এইফালে খাৰু পিঠাৰ কাৰণে ধুনীয়াকৈ গোটেইখিনি মিহলাই এনেকৈ প্ৰায় 1 ঘণ্টামানৰ কাৰণে ইয়াতে থৈ দিম আৰু এইফালে তেল পিঠা তিল দিয়াৰ কাৰণে কালাৰটো এনেকুৱা উঠিছে প্ৰায় 1 ঘণ্টামান এনেকৈ থৈ দিম তাৰপাছত ধুনীয়াকৈ বনাই কৰি আপোনালোকক দেখাম এয়া হ'ল খাৰু পিঠা আৰু এয়া হ'ল তেল পিঠা
এইখিনি হ'ল তেল পিঠাৰ কাৰণে এনেকৈ বনাইছিলোঁ মিশ্ৰণটো আৰু এইখিনি হ'লে এতিয়া তেল পিঠাখিনি বনাব লাগিব এইখিনি প্ৰায় হ'লে আৰু নাই বেছি এয়া বহুত বেছি ধুনীয়া হৈছে দেখিবলৈ হৈ গ'ল ধুনীয়াকৈ খাৰু পিঠা এবাৰ তেল পিঠা বনাব লাগিব বেয়া কথা নহয় তেল পিঠা বনাই আছোঁ কিছুমানে বেলেগ বেলেগ নামেৰেও কয় বৰপিঠা কিবা আমি তেল পিঠা বুলিয়ে কওঁ বৰপিঠা কি হওক কয় আচ্ছা ধুনীয়াকৈ হৈ আছে পিঠা গুড়ি এয়া পিঠা মই বনোৱা পিঠা চাই আপোনালোকে নাহাঁহিব এইফালে প্ৰায় আধা আধি হৈছে আপোনালোকে কি কি বনাইছে কমেণ্ট কৰি ক'ব এতিয়া ধুনীয়াকৈ নাৰিকলখিনি ফালি থৈছিলোঁ আৰু যিহেতু লাড়ু বনাব লাগিব চ' এতিয়া নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লওঁ আৰু লাড়ুকেইটা হ'লে আপোনালোকক ধুনীয়াকৈ ৰুকি হোৱাৰ পাছতে লগ পাই আছোঁ এয়া পিঠা দেখি আমাৰ ঘৰৰ গামবুঢ়াই ৰ'ব নোৱাৰি খাই দিলে কি কেনেকুৱা টেষ্টি কেনেকুৱা হয় নেকি ইফালে হ'বই হ'ল পিঠা আৰু খুৱাই খাই আছে এয়া লাড়ু পিঠা এইফালে ধুনীয়াকৈ ফাইনেলি হৈ গ'ল তেল পিঠা আৰু এইফালে খাৰু পিঠা ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল মোবাইলত অলপ বেছিয়ে কালাৰটো একদম বেছি ডাৰ্ক দেখা পায় বেছি দুৱা দেখা পায় কিন্তু ৰিয়েলত ধুনীয়া হৈছে এয়া আপোনালোকক এটা বস্তু দেখাইছোঁ ৰ'ব দেই এইফালে এয়া হৈছে পঞ্চমুখী কচু আমাৰ ঘৰতে ধুনীয়াকৈ পাপাই ৰুইছিলে আৰু এতিয়া ধুনীয়াকৈ খাবলৈ হৈ গ'ল নিজৰে প্ৰিয় হয় মোৰো প্ৰিয় আৰু ধুনীয়াকৈ খাব লাগিব আপোনালোকে বাৰু ভাল পায়নে কমেণ্ট কৰি জনাই দিব আৰু আমাৰ সকলোৱে ঘৰৰ সকলোৱে খাই ভাল পায় আৰু সোৱাদো লাগে খাই তাহলে ইয়াত ধুনীয়াকৈ নাৰিকলখিনি চুকি ল'লোঁ আৰু ওপৰতে এয়া চেনি দিছোঁ আৰু অকণমান ইলাচি ধুনীয়াকৈ গুড়ি কৰি দিছোঁ গোন্ধটোও শুহিবলৈ ধুনীয়া হয় আৰু খাবলৈ বঢ়িয়া টেষ্ট এটা পোৱা যায় এতিয়া এইখিনি গোটেইখিনি সানি লৈ পেলাই এইফালে ধুনীয়াকৈ মায়ে সানি আছে ইফালে ইয়াত ধুনীয়াকৈ কেৰাহী বহাই দিলোঁ ইফালে ধুনীয়াকৈ দি দিলোঁ নাৰিকলখিনি কেৰাহীত ইফালে এয়া চুজিও এড কৰি দিলোঁ এতিয়া ধুনীয়াকৈ হৈ গ'ল নাৰিকলৰ লাড়ুখিনি এইফালে এয়া
বেলেগ এটা চব্জি বনাইছোঁ আৰু এইখিনি ধুনীয়াকৈ গোল কৰিছোঁ। এতিয়া ধুনীয়াকৈ নাৰিকলৰ চিৰা বনাবৰ কাৰণে মই নাৰিকলৰ পিছফালৰ এয়া কলা কলাবিলাক মই ধুনীয়াকৈ এৰুৱাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ চিৰাখিনি বনাই দিওঁ। হ'লে এয়া ধুনীয়াকৈ নাৰিকলখিনিও চুকি ল'লোঁ আৰু ধুনীয়াকৈ চেনিৰ সৈতে অকণমান টাইম সানি পেলাই থৈ দি পেলাই ধুনীয়াকৈ ভাজি ল'ব লাগিব। এতিয়া অকণমান টাইম থৈ পেলাই ভাজাখিনি আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ বহাই দিলোঁ কেৰাহীত আৰু এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব। এতিয়া ধুনীয়াকৈ হৈ গ'ল চিৰা, এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। হৈ গ'ল ধুনীয়াকৈ। এয়াই হ'ল আমি কৰা আয়োজন মাঘ বিহু বুলি। আৰু টাইম হ'লে আমি তিলৰ লাৰুকণো বনাবলৈ চেষ্টা কৰিম। আৰু এইখিনিয়ে হ'ল মাঘ বিহু বুলি আমি কৰা পিঠা লাৰুখিনি। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব ধুনীয়াকৈ। আৰু আগলৈকে ধুনীয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ জনাইছোঁ। গতিকে আজিলৈ এইখিনি আছিলে, বাই।